হেল্ল' এভৰিৱান, জব এডুকেশ্যন চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছিলে আমাৰ যি অসম চৰকাৰৰ পদ আহিব লগা হৈ আছিলে, তাতে আপোনালোকে গম পাইছিলে 22,700 কিমানটা পোষ্ট আছিলে। আৰু ইয়াৰে ভিতৰত আপোনালোকৰ মাজত লিষ্ট ৱাইজত প্ৰকাশ পাইছে আৰু লগতে কেতিয়া এডভাৰটাইজ কৰিব, অৰ্থাৎ কেতিয়া এডভাৰটাইজমেণ্ট মুকলি হ'ব, সেই বিষয়লৈও যি ইয়াতে তালিকা প্ৰকাশ পালে, যিটো চিফ মিনিষ্টাৰ্ছ অফিচ আছাম, আৰু ইয়াতে উল্লেখ কৰিছে ফুলফিলিং প্ৰমিজেছ, ক্ৰিয়েটিং এমপ্লয়মেণ্ট, আৰু লগতে জব Bonaja for the youth of Assam আৰু লগতে ইয়াতে উল্লেখ কৰিছে গোয়িং অভাৰ এণ্ড বিয়ণ্ড দ্য প্ৰমিজ অফ 1 লাখ জবছ। গভৰ্ণমেণ্ট অফ আছাম উইল টেণ্টাটিভলি এডভাৰটাইজ অভাৰ 32,000 পোষ্ট ইন ভেৰিয়াছ ডিপাৰ্টমেণ্টছ। অৰ্থাৎ ইয়াতে উল্লেখ কৰিছে আপোনাৰ যি পোষ্ট আছিলে 22,000 পোষ্ট, ইয়াতে আপোনালোকৰ টেণ্টাটিভলি 32,689টা পোষ্ট ওলাব বুলি কৈছে। যিহেতু ইয়াতে আপোনালোকে গম পায় যে টেণ্টাটিভলি মানে কি হয়, টেণ্টাটিভলি মানে যিটো আপোনালোকৰ হয়তো পোষ্টবিলাক বাঢ়িবও পাৰে কমিবও পাৰে। অৰ্থাৎ ইয়াতে আপোনালোকে নিশ্চয়ৰূপে ইয়াতকৈ আপোনালোকৰ বাঢ়িবও পাৰে কমিবও পাৰে, এই উল্লেখতে টেণ্টাটিভ বুলি লিখা হয়। হয়তো আপোনালোকে ধৰি ল'ব পাৰে যি 22,000 পোষ্টৰ ক্ষেত্ৰত অলপ হ'লেও ইনক্ৰিজ হ'ব। ইয়াতে আপোনালোকে পোষ্টখিনি সবিশেষ দেখিছে, হয়তো 32,000 মানুহ পোষ্ট আহিব পাৰে। আৰু ইয়াতে টেণ্টাটিভলি যিহেতু লিষ্ট ৱাইজত 32,689টা পোষ্টে ওলাব বুলি কৈছে টেণ্টাটিভলি। আৰু লগতে ইয়াতকৈ কমিব পাৰে বাঢ়িব পাৰে, মেইন কথাটো এইটোৱে হৈছে। আৰু ইয়াতে আপোনালোকে যদি প্ৰথমতে মন কৰে, য'ত উল্লেখ কৰিছে আপোনাৰ হোম ডিপাৰ্টমেণ্ট অনুসৰি, হোম ডিপাৰ্টমেণ্ট হৈছে আপোনাৰ যি আছাম পুলিচৰ হয়, আছাম পুলিচত ইয়াতে মুকলি হ'ব যি 4,097টা পোষ্ট মুকলি হ'ব, য'ত আপোনালোকে জানে কি কি পোষ্ট ডিপাৰ্টমেণ্টত মুকলি হ'ব আৰু এইবিলাক এডভাৰটাইজ কেতিয়া কৰিব সেইখিনি উল্লেখ কৰিছে ইয়াতে। আৰু লগতে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা 5,105টা পোষ্ট মুকলি হ'ব। আৰু লগতে ইয়াতে 10,299টা পোষ্ট এডুকেশ্যন ডিপাৰ্টমেণ্টত মুকলি হ'ব। আৰু লগতে ইয়াতে PNRD পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টত মুকলি হ'ব, যি আপোনালোকৰ 1,176টা, আৰু গ্ৰেড 3ত মুকলি হ'ব 7,773টা পোষ্ট মুকলি হ'ব। আৰু লগতে গ্ৰেড 4ত মুকলি হ'ব 4,939টা। অল টোটেল পোষ্ট ইয়াতে মিলাই মেলি 32,689টা টেণ্টাটিভলি ভেকেঞ্চি হয়। আৰু ইয়াতকৈ বাঢ়িব পাৰে, হয়তো কমিবও পাৰে, যিহেতু টেণ্টাটিভ বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এই সকলোখিনি এডভাৰটাইজ কৰিব আপোনালোকৰ, যিহেতু এইখিনি কথা বহুতে গম পালেই, তথাপিও আপোনালোকৰ মাজত জনাই দিছোঁ এডভাৰটাইজমেণ্ট কেতিয়া কৰিব। ইয়াতে আপোনালোকে বহুতে সুধি আছিলে, ইয়াতে উল্লেখে আছে যিহেতু 10 ছেপ্টেম্বৰ দিনাখন আপোনালোকৰ এই সকলোখিনি এডভাৰটাইজমেণ্ট মুকলি হ'ব বুলি উল্লেখ কৰিছে। যিহেতু আমি আশা কৰি আছিলোঁ যে জুলাই মাহৰ শেষ সপ্তাহটোৰ ভিতৰতে এইখিনি আপডেট আহিব, তথাপিও মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যি অফিচিয়েল ৱেবছাইটত আপোনালোকে গম পাইছে CM অফিচ আছাম, আৰু ইয়াতে আপোনালোকে cm.assam.gov.in ইয়াত ভিজিট কৰিব পাৰিব, বা আপোনালোকে মেইলৰ অনুসৰি ইয়াতে আপোনালোকে কিছুমান কথা জানিবও পাৰিব। যিহেতু আমাৰ অসম চৰকাৰৰ এইটোৱে হৈছে এটা ৱেবছাইট, আৰু লগতে ফেচবুক পেজ, আৰু লগতে ইয়াতে যি মেইলৰ এড্ৰেছ সকলোখিনি আপোনালোকে ধৰিব পাৰিছে। যিহেতু 10 ছেপ্টেম্বৰতহে আমাৰ এডভাৰটাইজমেণ্ট মুকলি হ'ব। যি কি নহওক, আমাৰ এই সকলোখিনি যি কনফিউজন আছিলে কেতিয়া পোষ্ট মুকলি হ'ব, ইয়াৰ সবিশেষ সকলোখিনি জনাই দিলে, এইকাৰণে ভাল কথা। এতিয়া পঢ়িবলৈও সকলোৱে মন যাব, আৰু লগতে যিসকলে ৰানিং কৰি আছে তেওঁলোকৰ বাবে যথেষ্ট সুবিধা হ'ব। যিহেতু 10 ছেপ্টেম্বৰ দিনাখনলৈ আমি সকলো ৱেইট কৰিব লাগিব। তাৰ আগে আগে আজি আমাৰ যি তাৰিখ এটা দিলে, এই তাৰিখটোৰ পৰা আমি জানিব পাৰোঁ যে এডভাৰটাইজমেণ্ট মুকলি হ'ল বুলিয়ে ধৰক, কাৰণ এতিয়া আমি পঢ়িব লাগে, বা আৰু লগতে হোম ডিপাৰ্টমেণ্ট যিমানখিনি ডিপাৰ্টমেণ্টৰ পোষ্ট ওলাব তাৰ বাবে কম্পিটিশ্যন কৰিব লাগে। যদি ইয়াতে সকলোখিনি গম পালে, আপোনালোকে আমাৰ চেনেলটোৰ লগতো জড়িত হৈ থাকক, আৰু লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়ক যিসকলে জনা নাই এডভাৰটাইজমেণ্ট মুকলি হ'ব যে 10 ছেপ্টেম্বৰ দিনাখন। এই তাৰিখটোলৈ আমি ৱেইট কৰিম, আৰু লগতে আমাৰ চেনেলটোৰ লগতো জইন হৈ থাকক। সকলোখিনি আপকামিং যি ৰিলেটেড আছে সকলোখিনি আমাৰ চেনেলটোৰ পৰা লাভ কৰি থাকিব পাৰিব। আৰু যি কি নহয়, আমাৰ টেলিগ্ৰাম চেনেলটো জইন হ'ব। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু যদি কিবা বুজি নাপায় নিশ্চয়ৰূপে কমেণ্ট ছেকশ্যনত জনাব ইয়াৰ বিষয়ৰ ওপৰত।